নমস্কাৰ ওয়েলকাম বেক টু পবিতাস কুকিং টুৰ সকলোলৈ ৰঙালী বিহুৰ বহাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰো সকলো ভালে কুশলে থাকক আৰু এবাৰ বিহুটো ভালে কুশলে পাৰ হৈ যাওক আৰু মই আজি পিঠাৰ এটা নতুন ৰেচিপি লৈ যিহেতু আমাৰ বিহু আহি আছে বিহুত আমি আমাৰ পৰম্পৰাগত পিঠা পনা সকলোবোৰ বনাও মই এবাৰ পিঠাৰ এটা নতুন ৰেচিপি সিম্পল ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই পিঠাৰ এটা নতুন আকৃতি দিবলৈ চেষ্টা কৰিছো এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছো আৰু ৰাইচ বলছ এটা মই ৰেচিপি বনাইছো পিঠাৰ গুৰি এটা ৰেচিপি বনাইছো আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব ভিডিওটো সম্পূৰ্ণ ডিটেইলছত চাব আৰু চাই ভাল পালে সেই কৈ অহাৰ দৰে একেই কথা লাইক কৰিবলৈ কমেন্ট কৰিবলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকল সাবস্ক্ৰাইব কৰা নাই এবাৰ নিশ্চয় সাবস্ক্ৰাইব কৰিব প্ৰথমতে এখন বহল এলুমিনিয়ামৰ কেৰাহী ল'ব আৰু গেছত সম্পূৰ্ণ গৰম কৰি ল'ব কেৰাহীখন সম্পূৰ্ণ গৰম হোৱাৰ পাছত তাত 2 টেবুল স্পুন ঘি দিব ঘিখিনি সম্পূৰ্ণ ভালকৈ গৰম নোহোৱালৈকে ৰ'ব আপোনালোকে দেখিছে মই নাৰিকলৰ গুড়াখিনি লৈছো সম্পূৰ্ণ এটা নাৰিকল মই ৰুকি লৈছো আৰু ঘিখিনি সম্পূৰ্ণ গৰম হোৱাৰ পাছত নাৰিকল ৰুকাখিনি তাত দি দিম তাৰ পাছত আমি নাৰিকলখিনি ঘিৰ লগত ধুনীয়াকৈ মিক্স কৰিম চাব যাতে ঘি আৰু নাৰিকল ধুনীয়াকৈ মিক্স হয় নাৰিকল আৰু ঘিখিনি ভাজোতে গেছটো অলপ মিডিয়াম ফ্লেম কৰি ল'ব মিডিয়াম জুইত ভাজিব বহুত বেছি জুই দি নাভাজিব নহলে জ্বলি যাব পাৰে যিহেতু আমি এলুমিনিয়ামৰ কাৰিও লৈছো এলুমিনিয়ামৰ কাৰিও বহুত সোনকালে গৰম হৈ যায় আমি নাৰিকলৰ গুড়াখিনি আৰু ঘি বহুত বেছি সময় নাভাজো নাৰিকলৰ যিটো পানীৰ যিটো এটা সাউন্ড থাকে হেতু ভাব যোৱাৰ পাছত আমি তাত বেলেগ আৰু আমাৰ ইনগ্ৰেডিয়েন্ট আমি এড কৰিম আৰু তাতকে বেছি আমি নাভাজো কাৰণ যেহেতু আমি নাৰিকলৰ লাৰু নবনাও হেবাবে আমি নাৰিকলখিনি ইমান বেছি ভাজি শুকান কৰি পেলাব নালাগিব যাতে পাছত ঠাণ্ডা হলে টান হৈ নাযায় নাৰিকলৰ ৰুকাখিনি আৰু ঘি ভজা আমাৰ হৈ গৈছে নাৰিকলৰ যিটো পানীৰ এটা সাউন্ড থাকে হেতু ধুনীয়াকৈ হৈ গৈছে জোখৰ মতে ভজা হৈ গ'ল নাৰিকলখিনি ভজা হৈ গলে আমি তাত 1 কাপ চেনি দিম তাৰ পাছত আমি চেনি আৰু নাৰিকলখিনি ভালদৰে মিক্স কৰি কম জুইত ভাজি থাকিম নাৰিকলৰ ৰুকাখিনি আৰু চেনি একেলগে ভাজি থাকিব চাব যাতে কেৰাহী তলত লাগি নাযায় মই আগতেও কৈছো যেহেতু আমি নাৰিকলৰ লাৰু নবনাও সেই কাৰণে আমি বহুত সময় নাৰিকলখিনি নাভাজো চেনিখিনি গলি গলে আৰু চেনি যেতিয়া আঠা ভাবটো আহিব আমি অকল তেতিয়ালৈকে ভাজিব লাগিব আমাৰ নাৰিকলৰ গুড়াখিনি আৰু চেনিখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আমাৰ চেনিও গলি গৈছে আৰু আঠা আঠা ভাবটো ধুনীয়াকৈ আহিছে আপোনালোকে দেখিছে তাৰ পাছত তাত আমি আধা কাপ কাজু দিম তাৰ পাছত আধা কাপ কিচমিচ দিম তাৰ পাছত আধা কাপ পিষ্টাচিও দিম তাৰ পাছত সকলোখিনি ভালকৈ মিক্স কৰি ল'ব আৰু 2-3 মিনিট সময়ৰ বাবে ভাজিব কাজু আৰু পিষ্টাচিওখিনি অলপ ভাঙি ল'ব আপোনালোকৰ সুবিধা অনুযায়ী পাৰিলে কাটিও ল'ব পাৰিব কিন্তু সম্পূৰ্ণ পাউডাৰ নকৰিব অকল ভাঙি ল'লে হ'ল অলপ ক্ৰাছ কৰি ল'লে হ'ল আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকৰ ইচ্ছা অনুযায়ী বহুত বেলেগ বেলেগ ধৰণৰ ড্ৰাই ফ্ৰুটছ ইউজ কৰিব পাৰিব ব্যৱহাৰ কৰিব পাৰিব মই অকল তিনটাই ব্যৱহাৰ কৰিছো আপোনালোকে ইয়াৰ উপৰিও বেলেগ বেলেগ ধৰণৰ ড্ৰাই ফ্ৰুটছ ইউজ কৰিব পাৰিব আকৌ কৈছো বহুত বেছি সময় নাভাজিব নাৰিকলখিনি বেছি শুকান হৈ গলে খাবলৈ তাৰ সোৱাদটো বেয়া হ'ব আৰু আপোনালোকে গম পাব যেতিয়া কিচমিচখিনি অলপ কোমল কোমল হৈছে আমাৰ নাৰিকলৰ ভজাখিনিও সম্পূৰ্ণ হৈ গৈছে মই কোৱাৰ দৰে আপোনালোকে দেখিছে মই নাৰিকলখিনি বেছিকৈ ভজা নাই আৰু আমাৰ ধুনীয়াকৈ নাৰিকল ড্ৰাই ফ্ৰুটছ আৰু চেনি ঘিৰ লগত ধুনীয়াকৈ ভজা হৈ গৈছে আৰু নাৰিকলখিনি কোমল কোমল হৈ আছে আপোনালোকে দেখিছে নিশ্চয় আৰু বহুত বেছি ভাজি দিলে পিছত ঠাণ্ডা হলে যিহেতু টান হৈ যাব নাৰিকলবিলাক টান হ'ব আৰু শুকান নিচিনা হৈ যাব তাৰ পাছত আমি এটা বহল বাউল ল'ম এটা বাতি ল'ম য'ত আমি সকলোখিনি আমাৰ ড্ৰাই ইনগ্ৰেডিয়েণ্টছখিনি মিক্স কৰিম প্ৰথমতে আমি গুড়ি কৰি থোৱা বৰা চাউল 3 কাপ ল'ম বৰা চাউলখিনি মই গোটেই ৰাতি পানীত তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা পানী পা টুকি এটা খৰাহীত ধুনীয়াকৈ মেলি থৈ দিছিলোঁ আৰু তাৰ পাছত মই খুন্দনাত চাউলখিনি ধুনীয়াকৈ খুন্দি পাউডাৰ নিচিনা কৰি চালি লৈছিলোঁ তাৰ পাছত
2 কাপ জহা চাউল গুড়া আমি মিক্স কৰিম। তাৰ পাছত বৰা চাউল আৰু জহা চাউল দুইখিনি একেলগে ভালকৈ অলপ মিক্স কৰি ল'ব। অৱশ্যে জহা চাউলখিনি মই ৰাতিয়ে তিয়াই থোৱা নাই, মই ৰাতিপুৱা 1 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰপিছত আকৌ একেদৰে খৰাহী এটাত অলপ দেৰি টুকি থৈ তাক খুন্দি লৈ পাউডাৰ নিচিনা কৰি লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো খুন্দিব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে 3 কাপ বৰা চাউল আৰু 2 কাপ জহা চাউলৰ পাউডাৰখিনিত গুড়াখিনিত আধা কাপ চেনি পাউডাৰ নিচিনা গুড়ি কৰি মিক্স কৰি ল'ব পাৰিব। কিন্তু মই ইয়াত কোনো চেনি ব্যৱহাৰ কৰা নাই, যিহেতু ষ্টাফিংখিনি যিখিনি নাৰিকলৰ গুড়াৰ লগত যথেষ্ট মিঠা দিছিলোঁ আৰু আমি মিঠা বহুতে কম খাওঁ, সেইবাবে মই ইয়াত কোনো ধৰণৰ চেনি ব্যৱহাৰ কৰা নাই। তাৰপাছত তাত আমি অলপকৈ পানী মিক্স কৰি আটা মৰা নিচিনাকৈ মাৰি ল'ম, এটা ডো নিচিনা বনাই ল'ম। একেবাৰতে পানী বহুত বেছি দি নিদিব, যিহেতু বৰা চাউল হয়, বহুত সোনকালে আঠা আঠা ভাৱটো আহি যায়। অলপ অলপকৈ পানী দি মিক্স কৰি থাকিব। পানীখিনি মিক্স কৰি হৈ যোৱাৰ পাছত পিঠাগুড়িখিনি ধুনীয়া এটা কোমল ডো বনাই ল'ব। চাব যাতে বহুত ঢিলাও নহয় আৰু বহুত বেছি টাইটো নহয়, আৰু বেছি শুকান হৈ গ'লেও বনোৱাৰ পাছত অলপ টান টান হৈ যাব, খাবলৈ সোৱাদ নহ'বও পাৰে। আমাৰ পিঠাগুড়ি ডোটো ৰেডি হৈ গ'ল। মই দেখুওৱাৰ দৰে এনেদৰে কোমলকৈ এটা ধুনীয়া ডো বনাই ল'ব। তাৰপাছত আমি এটা ষ্টিমাৰ ল'ম। আপোনালোকে ইচ্ছা কৰিলে মম' ষ্টেণ্ডো ল'ব পাৰিব, বা এটা চচপেনত গৰম পানী কৰি তাৰ ওপৰত চালনীখন দি তাত তেনেকৈ ৰাইচ বলকেইটা ষ্টিম কৰিব পাৰিব। যিহেতু মোৰ ৰাইচ কুকাৰটোত এখন ষ্টিমাৰো আছে, সেইবাবে মই ৰাইচ কুকাৰ লৈছোঁ। প্ৰথমতে আমি ৰাইচ কুকাৰ বলটোত আধাতকৈ কম অলপ পানী লৈ ল'ম। আধা বা আধাতকৈ বেছি পানী ল'লে ষ্টিম হৈ থকাৰ সময়ত ৰাইচ বলছবোৰ খাবলৈ অলপ পানী পানী হ'ব, অলপ ভেটভেটীয়া নিচিনা হ'ব। সেইবাবে পানীটো অলপ আধাতকৈ কম ল'ব। পানীখিনি দি হৈ গ'লে আমি তাৰ ওপৰত ষ্টিমাৰখন দি তাৰপিছত ঢাকনখন লগাই দিম আৰু পানীখিনি সম্পূৰ্ণ উতলিবলৈ থৈ দিম। পানীখিনি গৰম হয় মানে আমি আমাৰ ৰাইচ বলছখিনি ৰেডি কৰি ল'ম। প্ৰথমতে আমি যিমানখিনি বনাম সিমানখিনি আগতে ৰেডি কৰি ল'ম, তাৰ পাছত আমি বাকীখিনি ৰেডি কৰিম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মই কেনেকৈ ৰাইচ বলখিনি ৰেডি কৰিছোঁ। মই অলপ ডাঙৰ ডাঙৰ চাইজৰ ৰাইচ বলছ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ সৰুকৈ বনাব পাৰিব। যিহেতু ষ্টাফিং বেছিকৈ দিলে খাই ভাল লাগে, সেইবাবে মই অলপ ডাঙৰ ডাঙৰকৈ বনাইছোঁ। আপোনালোকে ইয়াতকৈ সৰু সৰুকৈ বনাব পাৰিব। মই ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে পিঠাগুড়ি এটা মিডিয়াম চাইজৰ বল ল'ব, লৈ হাতৰ তলুৱাৰ চাৰিওফালে অলপ অলপ হেঁচি বহলাই ল'ব। তাৰ পাছত আমি ষ্টাফিঙৰ কাৰণে নাৰিকলৰ গুড়া আৰু ড্ৰাই ফ্ৰুটছৰ যিখিনি ভাজি ৰেডি কৰি থৈছিলোঁ তাৰ অলপ ল'ব আৰু চাৰিওফালৰ পৰা ধুনীয়াকৈ নাৰিকলৰ গুড়াখিনি বন্ধ কৰি এটা বলৰ আকাৰ দিব। চাব যাতে ষ্টিম কৰাৰ পাছত নাৰিকলৰ গুড়াখিনি বাহিৰত ওলাই নাযায়। মই আকৌ এবাৰ আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। পিঠাগুড়ি এটা মিডিয়াম চাইজৰ বল ল'ব, হাতৰ তলুৱাত লৈ চাৰিওফালৰ পৰা অলপ হেঁচি হেঁচি অলপ বহলাই ল'ব। আমি ভাজি থোৱা নাৰিকল আৰু ড্ৰাই ফ্ৰুটছৰ মিক্স অলপ দিব, দি পিঠাগুড়ি দি তাৰ পাছত চাৰিওফালৰ পৰা ধুনীয়াকৈ বন্ধ কৰি দিব। চাব যাতে ষ্টিম কৰাৰ সময়ত নাৰিকলখিনি বাহিৰলৈ ওলাই নাহে। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ সুবিধা অনুযায়ী সৰু সৰুকৈ বনাব পাৰিব। মই যিহেতু অলপ ডাঙৰ ডাঙৰকৈ বনাইছোঁ, কাৰণ ষ্টাফিং যিমানে বেছি হয় সিমানে সদায় খাবলৈ ভাল লাগে। কিন্তু আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ সুবিধা অনুযায়ী সৰু সৰুকৈও বনাব পাৰিব। মই প্ৰথমতে যিমানখিনি ৰাইচ বল বনাম সিমানখিনি মোৰ ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে প্ৰথমতে যিমান বনাব সিমান ৰেডি কৰি ল'ব। ইচ্ছা কৰিলে আপোনালোকে এনেদৰে সকলোখিনি বল ৰেডি কৰি ফ্ৰিজত থৈ দিব পাৰিব। এটা এয়াৰ টাইট কণ্টেইনাৰত ভালকৈ বন্ধ কৰি ফ্ৰিজত থৈ দিব আৰু ষ্টিম কৰি গৰমে গৰমে খাব পাৰিব। কিন্তু বনোৱাৰ পাছত আপোনালোকে ফ্ৰিজত নথ'ব, যিহেতু বৰা চাউলেদি আমি বনাইছোঁ। ফ্ৰিজত থৈ দিলে পিঠাৰ বলবিলাক বহুত টান হৈ যাব। পানীখিনি গৰম হৈ যোৱাৰ পাছত আমি ষ্টিমাৰখনত এটা ছিলিকন ব্ৰাছ দি অলপ ঘি ব্ৰাছ কৰি দিম, যাতে আমাৰ বলছবিলাক তাত লাগি নধৰে। তাৰ পাছত আমাৰ ষ্টিমাৰ জোখাৰে আমি যিমানবিলাক বল ৰেডি কৰি থৈছিলোঁ বলবিলাক তাত ধুনীয়াকৈ এটা এটাকৈ সজাই দিম। বলবোৰ ষ্টিমাৰত সজাই হৈ যোৱাৰ পাছত আকৌ এডাল ছিলিকন ব্ৰাছ দি আমি ঘি তাৰ ওপৰত ধুনীয়াকৈ ব্ৰাছ কৰি দিম। চাব যাতে বলৰ চাৰিওফালে ঘিখিনি ধুনীয়াকৈ লাগি যায়। তাৰ পাছত আমি ঢাকনখন লগাই 15 মিনিটৰ বাবে ৰাইচ বলবিলাক ষ্টিম হ'বলৈ
থৈ দিম। যদি মই দেখুৱাতকৈ অলপ সৰু সৰু বনাই তেতিয়া 15 মিনিটতকৈ অলপ কম সময় ষ্টিম কৰিলেও হ'ব। আপোনালোকে ইচ্ছা কৰিলে ঢাকনখন খুলি মাজে মাজে চেকো কৰিব পাৰিব ৰাইচ বল কিটা ৰেডি হ'ল নে নাই বা আৰু কিমান সময় লাগিব। 15 মিনিট হৈ গ'ল আৰু আমাৰ ৰাইচ বলো ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে ৰাইচ বল কিটা ধুনীয়াকৈ হৈ গৈছে। হোৱাৰ পাছত গম পোৱা যায় যে ৰাইচ বল কিটা আমাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু খাব পৰা হৈছে। ইতিমধ্যে মই আমাৰ বাকীখিনি ৰাইচ বলো ৰেডি কৰি ল'লোঁ আৰু একেই ধৰণে আমি এইখিনিও ষ্টিম কৰিম। আমাৰ ইতিমধ্যে হৈ যোৱা ৰাইচ বলছ কেইটা এখন হেতাৰে লাহে লাহে আমি এখন প্লেটত উলিয়াই থৈ দিম। আপোনালোকে ইচ্ছা কৰিলে এটা হট কেছতো ধুনীয়াকৈ উলিয়াই থৈ দিব আৰু গৰমে গৰমে খাব পাৰিব। তাৰ পাছত আকৌ সেই একেদৰে আমি প্ৰথমতে ষ্টিমাৰখনত অলপ ঘি ব্ৰাছ কৰি ল'ম। তাৰ পাছত আমি ৰেডি কৰি থোৱা ৰাইচ বলছ কেইটা তাত সজাই দিম। তাৰপাছত আকৌ ৰাইচ বলছ কেইটাৰ ওপৰত ঘি ব্ৰাছ কৰি আমি তাক 15 মিনিটৰ বাবে আকৌ ষ্টিম হ'বলৈ থৈ দিম। আমাৰ ৰাইচ বলছবিলাক ৰেডি হৈ গ'ল। যিমান পাৰে আপোনালোকে গৰমে গৰমে খাবলৈ চেষ্টা কৰিব, কাৰণ গৰমে গৰমে খোৱা সোৱাদেই বেলেগ। ঠাণ্ডা হৈ গ'লে পিঠাগুড়িবোৰ অলপ হ'লেও টান হৈ যায়, সেইবাবে যিমান পাৰে গৰমে গৰমে খাবলৈ চেষ্টা কৰিব। ৰাইচ বলছবিলাক আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ পৰিৱেশন কৰিব পাৰিব, যেনেকৈ মন যায় তেনেকৈ সজাই ছাৰ্ভ কৰিব পাৰিব। ইচ্ছা কৰিলে আপোনালোকে ক্ৰীম বা দৈ দিও খাব পাৰিব। আপোনালোকৰ মন গ'লে এনেদৰে কাটি কাটি টুকুৰা টুকুৰা কৰিও বা দুটুকুৰা কৰিও শুকানেও খাব পাৰিব। শুকানে খালেও ইয়াৰ টেষ্টটো বহুত ভাল লাগে। আপোনালোকে যদি বেয়া পায় তেনেহ'লে অলপ ক্ৰীম বা দৈ দিও খাব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে আৰু এটা দীঘলীয়া পদ্ধতিৰে বনাব পাৰিব। গাখীৰ আৰু চেনি একেলগে বহুত দেৰি পগাই ল'ব। পগাই ডাঠ হৈ যোৱাৰ পাছত ৰাইচ বলছকেইটা তাত দি আকৌ 10 মিনিটমান পগোৱাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰিব। আপোনালোকে ইচ্ছা কৰিলে তাৰ ওপৰত কেশৰ বা যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ দি ছাৰ্ভ কৰিব পাৰিব। আৰু আশা কৰোঁ এইবাৰ বিহুত আপোনালোকে মোৰ এই ৰেচিপিটো ৰাইচ বলছৰ ৰেচিপিটো বনাব আৰু এনজয় কৰিব।